এই মাল পাই গ'লো দেই হ'ল এই আছা মজা তো এনেকুৱা হ'ল পাওঁ দেই আমাৰ পথাৰত চাই লওক ধুনীয়াকৈ ভৰাই লওঁ মানে পলাই যাব নাই আৰু ইজনী একদম জেগাত আছে গাইছ আমি এতিয়া ৰাতি ওলাইছোঁ মাছ ধৰিবলৈ জুলুকি লৈ লৈছোঁ দেই সঁজুলি 3 বেটিয়া টচ আৰু এইটো মাল এটা আছে দেখিলে এইটো ভূতৰ তো ওলালো আৰু দেই তো গাইছ আমি গৈ আছোঁ এতিয়া এই ৰাতি মাছ চিকাৰ কৰিবলৈ তো কেনেদৰে আনি শ'ল মাগুৰ কাৱৈ আদি জুলুকে ধৰোঁ তো আজি এই ভিডিঅ'টো দেখা পাব তো চাই থাকক আৰু বা এইখন কি দা আনিলি ঐ কাক মাৰিবি এখন তো মেইন মানুহটো দেই বেছি উৎপাত কৰিলে মাছ ধৰিবলৈ সেইটো কাৰণে আহিলোঁ মই নহ'লে নাহোঁ এইবোৰ নিশা তো ইয়াৰ উৎপাতত আহিবলৈ হৈছে মানুহটোক চিনি নাপায় বাৰু আপোনালোকে এয়া নহ'ল তিটিং সেই তপন গগৈ নামটো তিটিং বেছি উৎপাত কৰিছিলে মাছ ধৰোঁ সেইটো কাৰণে আহিলোঁ দেই আমাৰ এইডাল মৰমৰ হাকুডাল বৰ ডেঞ্জাৰ এইয়া আমাৰ বিলৈ ৰাস্তা মাছ পাওঁ নাপাওঁ নাজানো আৰু নেপালৰ লাচ চাচ নিদিব আৰু দেই তো এইফালে দেখিছে এইবিলাক পূৰা চফা পানী তো ইয়াৰ মাজত মাছ একদম হিপটাইচ হৈ থাকে ঐ মাছ এটা ধৰ ঐ জলদি এটিং এই মাছৰ টিকনি লগাটো আজি পোৱা নাই এটা সোমোৱালে কি সোমালে হ'ল পোৱালি তো হ'লেও বহনি হ'লেই তো আজি ভালেই হ'ব এইদিন সৰু নতুন খালৈ লৈ আহিছে দেই আজি বহনি হ'লেই কৈছে আমাৰ কি হ'ব আজি আৰু সোপাৰা এই মাল পাই গ'লো দেই হ'ল এই এনেকুৱা হ'ল পাওঁ দেই আমাৰ পথাৰত চাই লওক ধুনীয়াকৈ ভৰাই লওঁ মানে পলাই যাব নাই আৰু চিকাট কেইটা মাৰি লওঁ বিৰাট টান হৈছে গ'ল এইটোতকৈ লগাইছোঁ এতিয়া আৰু চিকাৰ কৰিম আৰু হ'লেও তো এনেদৰে কিনাৰত মাছবিলাক ৰখি থাকে তো মানে পানী নতুনকৈ আহিব লাগে বৰষুণ যিদিনা দিয়ে ধৰক সেইদিনা যেতিয়া পানী উঠে নাই তাত ধুনীয়া মাছ ওলায় বিচাৰি আৰু এটা পালোঁ দুটা হৈ গ'ল দেই আজি খানা ডাঠ হ'ব তো এইফালে দেখিছে পূৰা চফেদ পানী তো ইয়াৰ মাজত আৰু মাছ থাকিলে কেনি পলাই যাব নোৱাৰে আৰু তোমালোকক দেখুৱাই যাম আৰু কেনেকৈ পাৰোঁ এইটোকে কয় নাইট ফিচিং মানে নিশা মাছ ধৰা একদম সহজ পদ্ধতি য'ত মাছে মুখাকৈ ৰখি থাকে ইমান ডাঙৰ কি কথা নাজানো বেজাই জপি আছে কিন্তু দেই
ইমান ডাঙৰ দেখা এইয়া মাল ল'বলৈ চাওক হ'লেও পূৰা উজান দিছে এইয়া চাওক পূৰা এবিটা আজি দেখা এইকেইটা চাওক দেখা নাই মতে এইয়া দেখিছে নাই মই এইয়া হ'ল তিনিটা আৰু পাম একদম অন্ধকাৰ পূৰা মেঘে গাজি আছে আৰু মানে বৰষুণো আহিলে ইয়াত মাছকেইটা আনিছোঁ ভৰাই আছে শ'ল মাছে হ'ব আজিলৈ ইমানেই মৰমৰ বন্ধু বান্ধৱীসকল প্ৰায় 1 ঘণ্টামান মাৰিলোঁ জুলুকি তাতে ইমানকেইটা শ'ল মাছ পালোঁ আৰু বৰষুণ অহাৰ কাৰণে গুচি আহিলোঁ তো আজিৰ ভিডিঅ'টো চাই কেনে পেলাই জনাব যদি ভাল লাগিলে লাইক কৰি দিব আৰু লগতে যিসকল নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ মৰম চেনেহ পাই থাকিলে তেনেদৰে আগলৈকে আৰু ভিডিঅ' বনাই থাকিম তো আজিলৈ ইমানেই ধন্যবাদ